নমস্কাৰ, হেল্ল' বন্ধুসকল। বাহিৰৰ ৰাজ্যৰ গাহৰি অসমত এতিয়াও সোমাই আছে। আজি শিৱসাগৰ জিলাৰ আমগুৰিত এখন গাড়ী জব্দ কৰে সদৌ অসম গাহৰি পালক সন্থাই আৰু গোটেই দিনভৰ আমগুৰি থানাত ৰখাই থয়। আৰু এইখিনি গাহৰি নাগালেণ্ড যাব বুলি কৈছে। আৰু যিহেতু SOP চলি আছে আমাৰ অসমত, অসম চৰকাৰে ঘোষণা কৰিছে যিহেতু বাহিৰৰ গাহৰি সোমাব নোৱাৰিব বুলি। তাৰ স্বত্তেও আজিও এতিয়া সোমাই আছে এই গাহৰি গাড়ীবোৰ। আৰু আজি আমাৰ শিৱসাগৰ জিলাৰ আমগুৰিত গাহৰি পালক সন্থাই জব্দ কৰে এই গাড়ীখন আৰু থানাত ৰখাই থয়। কি কাৰণত এই কামবোৰ হৈ আছে একো ধৰিব পৰা নাই। আৰু চৰকাৰে বৃহৎ ব্যৱস্থা ল'ব লাগিব, নহ'লে এনেকৈ আমাৰ SOP ভংগ কৰিলে আমাৰ বাহিৰৰ ৰাজ্যৰ গাহৰিয়ে আমাৰ ৰাজ্যৰ গাহৰিও বেমাৰ বিয়পাব পাৰে। ডাঙৰীয়াই প্ৰকাশ কৰিলে যে অসমত বহিৰাজ্যৰ গাহৰি প্ৰৱেশ কৰিব নোৱাৰিব। আৰু ইয়াৰ পিছতো আপোনাৰ যোৱা 15 তাৰিখৰ দিনা মাননীয় ৰাজ্যপাল ডাঙৰীয়াৰ এক নিৰ্দেশনা আহিছে যে অসমৰ মাজেদিও কোনো ধৰণৰ গাহৰি অসমৰ মাজত প্ৰৱেশ কৰিবই নোৱাৰে, বহিৰাজ্যৰ গাহৰি অসমত প্ৰৱেশ কৰিব নোৱাৰে। যিহেতু ইয়াত SFৰ কাৰণে আমাৰ ব্যাপক আমি সমস্যা, গতিকে সেইটো আমি যিকোনো প্ৰকাৰে ৰোধ কৰিবই লাগিব। এখন গাড়ী 300তকৈ অধিক গাহৰি আনিছে, এইটো সম্পূৰ্ণৰূপে এনিমেল ৱেলফেয়াৰ এখন ধ্বংস কৰিছে। গতিকে কোনো ইমান বৃহৎ জিলা প্ৰশাসন, পুলিচ প্ৰশাসন থকাৰ পিছতো তেওঁলোকে দেখা নাই নে ইমান দৰে গাহৰিখিনি লৈ আহিছে সকলো আইন অৱমাননা কৰি। ইয়াৰ পিছতো এই গাহৰিখিনি এতিয়া আমি আবদ্ধ কৰাৰ পিছত তেখেতসকলে কি প্ৰকাৰে নাগালেণ্ডলৈ পঠাব পাৰি, সম্পূৰ্ণ ব্যক্তিসকল যিসকল এই চিণ্ডিকেটৰ লগত জড়িত তেখেতসকল থানাতে বহি সকলো মেনেজ কৰাৰ দায়িত্বত লৈ আছে, তেওঁলোকে বহি আছে। আৰু পুলিচে যেনে তেনে নাগালেণ্ডলৈ পঠোৱাৰ ব্যৱস্থা কৰিবলৈ তেওঁলোকে ব্যৱস্থা লৈ আছে হাতত। আমি কোনো কাৰণতে এখন নাগালেণ্ডলৈ যাবলৈ আমি দিবলৈ বিচৰা নাই। যি পথেৰে আহিছে সেই পথেৰে ঘূৰি যাব লাগিব, অসমৰ সীমা পাৰ হৈ যাব লাগিব। গতিকে আমাৰ এইটো দাবী আছে, আমাৰ সকলো পালক ইয়াত উপস্থিত আছে, আমাৰ গাহৰি পালক সন্থা, সদৌ অসম গাহৰি পালক সন্থা সকলো বিষয়ববীয়া ইয়াত উপস্থিত আছে। গতিকে আমি কোনো কাৰণতে এখন নাগালেণ্ডলৈ যাবলৈ নিদিওঁ। আমাৰ সেইটো দাবী কিনিছে। আৰু অত্যন্ত ৰুগীয়া গাহৰি কঁপনি হৈ আছে এনেকুৱা যে এইখিনি গাহৰি যদি কেনেবাকৈ অসমৰ মাজত বিক্ৰী হ'বলৈ হয়, কি এটা ভয়ংকৰ পৰিৱেশ হ'ব, এইটো আপোনালোকে চিন্তা কৰক।